এই পথাৰৰ ইমান সুন্দৰী ছোৱালীজনী ক'ত যাই আছে পিছে জানিবলৈ চেষ্টা কৰিছেনে ক'ত যাই আছে চা ইমান পথাৰৰ মাজেদি যাই আছে এতিয়ানো কি হ'ল বতৰ বিহু পালেহি নহয় আৰু চ'ত মাহৰ যেতিয়া বিহু চ'ত মাহ চলি আছে বিহুটো আহিবই বহাগ আহিলেই তো আমি বহাগৰ কাৰণে বিহুৰ উপলক্ষে আমি যাই আছোঁ ৰংজুলিত কৰ্মশালাত তো চাই থাকিব আমি ইয়াত দিছা আৰু মই পম্পীয়ে যাই আছোঁ আখৰা কৰিব আৰু মই হোষ্টেলৰ পৰা ডাইৰেক্ট মোৰ ফ্ৰেণ্ডৰ ঘৰত আছোঁ আৰু ইয়ে প্ৰিন্সিপালক ফোন কৰি কৈছে মোৰ হ'লে ক্ষমতা নাই মই নোৱাৰোঁ ভয় লাগে মোক ইয়ে কৈছে তো ইয়াৰ ঘৰত মই থাকিম আৰু তো বিহুৰ বিহুলৈকে মনটো কিবা বিহু যেন ভাল লাগে দেচোন দে বিহু বুলি ক'লে আৰু বলিয়ে হৈ যাওঁ যিহেতু আমি অসমীয়া তো আমাৰ বিখ্যাত বিহু সম্ৰাট সোমনাথ বৰা যায় শিকাব আমাক তো আমাৰ যিহেতু আজি মানে শিকাব আমাৰ গুৰু হ'ব তেখেতে যিবোৰ আমাক মানে দিহা পৰামৰ্শ দিয়ে যিবোৰ শিকাব তো আমিও শিকিম আৰু আপোনালোকে চাই থাকিব আপোনালোকে শিকিব কেনে হয়নে সৰু সৰু মাইনাহঁতকো এইফালেদি বিহু নাচ শিকুৱাইছে আনফালেদি ডাঙৰ ডাঙৰ ছোৱালীবোৰকো বিহু নাচ শিকুৱাইছে বিহু নাচৰ লগতে ঢোল বজোৱা শিকুৱাইছে তো গোটেইখিনি চাওঁ মোৰ লগত আৰু যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব এতিয়া হ'ল ঢোলৰ উপস্বৰ হিন্দুস্তানী এতিয়া হ'ল ঢোলৰ উপস্বৰ হিন্দুস্তানী সংগীতৰ মতে উপস্বৰ কেইটা উপস্বৰো চাৰিটা ঢোলৰ আনুষংগিক বোল চাৰিটা ৰগৰ টোকৰ চোচনি আৰু চাপৰ সেইকেইটা ভালকৈ আহিলে বিহু চেও হওক ওঝা হাত হওক সকলো বজাব পাৰি এতিয়া হ'ল ৰগৰ এইটো ৰগৰ টোকৰ এইটো তৰ্জনীয়া টোকৰ দিয়ে জোৰত মাৰিব লাগিব প্ৰথমতে দুখ পাবা পিছতে ঠিক হ'বগৈ প্ৰথমতে আঙুলিবিলাকত দুখ পাবা আৰু একো নাই তাৰপিছতে চচনিটো অকণমান যদি পিছতেহে আহিব এইটো হ'ল চচনি চচনিটোৰ বেছিকটো মই শিকাই দিম তাৰপিছত চাপৰ বাচনি চাপৰ সেইবোৰ চাপৰি কৰে গতিকে মুখ্য বোল হ'ল কেইটা চাৰিটা ঘিন স্মুথলি বজাবা সেকেন্ড মাৰটো ডাঙৰকৈ দিবা আকৌ না তোমালোকে নানাচিবা চাই লোৱা দেই
Thank you.